এইবাৰ ওলালো পৰীক্ষা দিবলৈ মনটো পিছে বহুত ভাল লাগি আছে কাৰণ আজি পৰীক্ষা শেষ হ'ব আৰু কাইলৈ পৰা পূজা বন্ধও আৰম্ভ হ'ব পঢ়ি থকা সময়কণ যে এটা সৰু সুৰা স্যাক্ৰিফাইস বুলি ক'লেও ভুল নহয় কিমান যে ইম্পৰ্টেন্ট বিয়া হকা মিস কৰিছো আৰু আটাইতকৈ বেছি বেয়া লাগে মই মধুবা বিয়া খাবলৈ নাপালো সেইটোৱে মোৰ আটাইতকৈ বেছি দুখ লাগে ডিপাৰ্টমেন্টৰ আমাৰ বেটছৰে স্নেহছায়া গুহায়ে ইমান ধুনীয়াকৈ তাই কিতাপ এখন লিখিছে তাই পাবলিছড হ'ল কিতাপখনৰ নাম হৈছে গ্লিমছ অফ দ্য হাৰ্ট এবাৰ এক্সাম দি মিলি শেষ হ'ল আৰু আৰ্পনা আৰু মৈত্ৰীক গুড বাই দি মিলি এবাৰ ৰুমলৈ আহিলোঁ আৰু এটা সৰু সৰু বস্তুৱে মই সেলিব্ৰেট কৰিবলৈ শিকিছো সৰুৰে পৰাই সেইকাৰণে পৰীক্ষা শেষ হোৱাৰ ফূৰ্তিতে আমি ওলাই গ'লো বাহিৰত এনে ফুৰিবলৈ কাৰণে আৰু যোৱাৰ অৱস্থাতে দেখিছেনে আমি ইয়াত ইমান ধুনীয়াকৈ দুৰ্গা মাও দৰ্শন কৰিবলৈ পাৰিলোঁ মানে দেখা পালোঁ কিন্তু মুখাখন পিছে এতিয়ালৈকে খোলা নাই আৰু আমি ভাবিলোঁ কিবা এটা খায়ে যাওঁ সেইকাৰণে খাবলৈ কাৰণে আহিলোঁ আৰু আজি যে মই এনেকৈ নেইল পলিশো লগালো নেইলটো অকনমান দীঘল থাকিলে ভাল লাগে মোৰ ছুটি আছিলে তথাপিতো তেনেকৈ লগালো বৰ বেছি পিছে মোৰ এইবোৰ চখ নাই আৰু ৰেগুলাৰ ভিউয়াৰ্স সকলে হয়তো চাগে জানে মই প্ৰায় বাটাৰ নান আৰু চিকেনে খাওঁ কাৰণ এয়াই মোৰ ফেভৰেট আৰু যোৰহাটৰ আটাইতকৈ প্ৰিয় ঠাই হৈছে এইডোখৰ ইমান বেছি ভাল লাগে যেতিয়াই নেকি মই এইফালে আহো মই ভিডিঅ' কৰোৱে আৰু এইকণ ঠাইত যে মই ময়ূৰীক বহুত মিছ কৰিছো ময়ূৰী আৰু মই এইকণ ঠাইলৈ বহুত আহো আৰু ভিডিঅ' প্ৰায় কৰা হয় That's all for today's video. See you next time. Till then, keep watching, smiling and loving. Bye bye.